হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই সুবিন্তাই আপোনালোকলৈ লৈ আহিছোঁ আজি অন্য এটা ৰেচিপি। আমি মাকবোৰে ল'ৰা ছোৱালীক টিফিন দিবৰ সময়ত যথেষ্ট অসুবিধাত পৰোঁ, নহয়নে বাৰু? কাৰণ ৰাতিপুৱা আমাৰ হাতত যথেষ্ট সময় কম থাকে। এইখিনি সময়তে আমি এনেকুৱাকৈ সিহঁতক এটা টিফিন বনাই দিব লাগিব যাতে সিহঁতৰ ভোকো গুচে আৰু সিহঁতৰ কাৰণে হেল্ডিও হয়। সেইকাৰণে আপোনালোকলৈ আজি মই লৈ আহিছোঁ একেবাৰে ইজি এটা টিফিন ৰেচিপি, পেনকেকৰ ৰেচিপি। আহকচোন তেতিয়াহ'লে আমি চাওঁ কেনেদৰে পেনকেক বনাওঁ। পেনকেক বনাবৰ কাৰণে প্ৰথমতে মই এটা বাউলত এটা কণী লৈছোঁ। তাতে এয়া আধা কাপ গাখীৰ আৰু 1.5 চামুচ ৰিফাইণ্ড অইল দি ভালদৰে মিলাই লৈছোঁ। এইখিনি এনেদৰে ভালদৰে মিলাই ল'ব লাগিব। তাৰ পাছত ইয়াতে মই দিছোঁ 1 কাপ আটা। আপোনালোকে আটা নাইবা ময়দা যিকোনো ব্যৱহাৰ কৰিব পাৰিব। আৰু তাতে মই এয়া 3 চামুচ চেনি দিছোঁ আৰু অকণমান ভেনিলা দিছোঁ। আৰু ইয়াৰ পেষ্টটো ভালদৰে মিক্স কৰি লৈছোঁ। পেষ্টটো ভালদৰে মিক্স কৰিব লাগিব। আৰু ইয়াত তাতে অকণমান বেকিং পাউডাৰ দিছোঁ। পেষ্টটো এনেদৰে মিক্স কৰিব লাগিব যাতে পেষ্টটো খুব ডাঠো নহয় আৰু একেবাৰে পাতলো নহয়। এয়া দেখিছেনে পেষ্টটো কেনেকুৱা হৈছে? খুব ডাঠো নহয়, পাতলো নহয়, এনেধৰণৰ হ'ব লাগিব। তেতিয়া পেনকেককেইটা খাবলৈ কোমল হয়। আৰু এয়া এইফালে মই গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু তাতে অকণমান তেল দিছোঁ। তেল অকণমান মোৰ বেছিকৈ পৰি গ'ল, মই আৰু কমাই নল'লোঁ, তেনেদৰেই থাকিবলৈ দিলোঁ। তাৰ পাছত ইয়াতে আমি এয়া কেকৰ বেটাৰটো দি দিছোঁ। পেনকেক বনাওঁতে এটা কথা খালি আপোনালোকে ধ্যান ৰাখিব যাতে গেছৰ ফ্লেমটো বেছি হৈ নাথাকে। ল' ফ্লেমত ৰাখিব লাগে। আৰু এনেদৰে কেৰাহীত বেটাৰটো দিয়াৰ পাছত আমি চাব লাগিব যাতে ওপৰত ফুট হৈছে নে নাই। ফুট মানে ফুটা নিচিনা হৈ যায় যে, তেনেধৰণৰ। আৰু এয়া আমাৰ অলপ ফুটা নিচিনা হৈছে, এয়া দেখিছেনে? এয়া আৰু এয়া আমি লুটিয়াই দিলোঁ। চাওক কিমান ধুনীয়া হৈছে কালাৰটো। এনেদৰে আমি আৰু এটা দি লৈছোঁ কেক। এতিয়ালৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। আৰু এয়া মোৰ অন্য এটা কেক ৰেডি হৈ গ'ল। এতিয়ালৈকে আপোনালোকে ধৰিব পাৰিছেই চাগে, পেনকেক বনাবলৈ বৰ বিশেষ যত্ন কৰিব নালাগে, অতি সহজতে হৈ আহে। সেইকাৰণে ৰাতিপুৱা টিফিন দিবৰ কাৰণে এইটো বৰ উপযুক্ত বুলি মই ভাবোঁ, যিহেতু এইটো হেল্ডিও হয় আৰু ল'ৰা ছোৱালীৰ ভোকো গুচে। গতিকে আপোনালোকেও ট্ৰাই কৰি চাবচোন, কাৰণ আমাৰ প্ৰত্যেকৰে ৰাতিপুৱা বহুত লৰালৰি হয়, নহয়নে বাৰু? আৰু এয়া আমাৰ পেনকেক ৰেডি। মই টিফিনত দিবৰ কাৰণে এনেদৰে কাটি লৈছোঁ। কাটি দিলে টিফিনত ভৰাবলৈ ভাল হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।